ফ্ৰেণ্ডছ, আমি কলপাৰ্কৰ পৰা এতিয়া দ্য বাৰ্ণিং লাইট গৈ আছোঁ। ফাৰ্ষ্ট মানে ৰুফটপ ৰেষ্টুৰেণ্ট হয় তেজপুৰৰ। বহুত দিনৰ মূৰত আজি মানে ক'ভিডৰ কাৰণে আমি বহুত দিন ওলোৱা নাছিলোঁ, আজি মানে ওলাইছোঁ আৰু। মান্যৱৰ আহিছনে ইয়াত? ময়ো অহা নাই বাৰু, কেতিয়াবা আহিম বিয়া চিয়া থাকিলে। এইখন হৈছে তেজপুৰৰ ষ্টাইল বজাৰ। ইমান ধুনীয়া লাগিছে ন? আমি সোমাম হা ইয়াত। এম্বিয়েন্সটো ভাল লাগিছে ন? এয়া হৈছে হেনা, মোৰ স্কুল ফ্ৰেণ্ড। আমি তিনিজনীয়ে আহিছোঁ। জ্বলি থাকে। ধুনীয়া লাগিছে। ৱাও, ওপৰৰ পৰা চোৱা না, ইমান ধুনীয়া বতাহ দি আছে ন? হেনা কেনেকুৱা লাগিছে ইয়াত আহি? তোমাৰ কেনেকুৱা লাগিছে? চফ্ট ড্ৰিংকছেদি আৰম্ভ কৰিলোঁ। পনীৰ চিলি, চিকেন চাও, এগ চাও, তহঁতৰ প্লেটত ইমান অকণমান অকণমান আছে আৰু মোৰ প্লেটত চাবা এগালমান লৈছোঁ। ৰাক্ষ কৈ দিলি আৰু ন? মজা লাগিছে। হে ফ্ৰেণ্ডছ, মই জাষ্ট আহি ঘৰ সোমাইছোঁহি। আশা কৰোঁ আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে। যদি আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।